Impressive. Oh yeah. So hey guys, welcome back my channel Junak vlog. To আজি মানে কি কম আপোনাক এটা আজি ধামাকাৰ এটা স্পেশাল ব্লগ দিব চেষ্টা কৰিম। সো বিহপুৰিয়াত আমাৰ বিহপুৰিয়াত দুৰ্গা পূজা পাতিছে। তো বিহপুৰিয়াত বুলি নহয়, সো জানে যে দুৰ্গা পূজা চিজন সব জেগাতে দুৰ্গা পূজা পাতিছে আৰু দুৰ্গা পূজাৰ এটা স্পেশাল ব্লগ দিব চেষ্টা কৰিম। নাজানো কেনেকুৱাকৈ আপোনালোকক দিব পাৰোঁ, কেনেকুৱা কোৱালিটি দিব পাৰোঁ, কি কাৰণ ইমান হেভি কোৱালিটি ভিডিঅ' দিব নোৱাৰিব পাৰোঁ, বাট এটা ভিডিঅ' বনাব চেষ্টা কৰিম। আৰু আমাৰ বিহপুৰিয়াত ধুনীয়াকৈ পূজা পাতিছে, বহুত ভাল ভাল জেগাত ধুনীয়াকৈ পাতিছে। চ' সন্ধিয়ালৈ পূজা চাবলৈ যাম, তো আপোনালোককো দেখাম বুলি ভাবিছোঁ পূজা। তো চাই থাকিব ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ কথা এটা ক'ব পাহৰিলোঁ, চাওক আমি নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। আজি মানে ভিডিঅ'টো বনাই একদম বহুত টাইম সেইটো কাৰণে, কাৰণ আমি যিটো নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, মোৰ ছাবস্ক্ৰাইবাৰ ইমান নাই, মাত্ৰ 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। আৰু গাইজ আপোনালোকে ভিডিঅ'টো চাই ক্লিক কৰে, কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায়, সম্পূৰ্ণ নালাগে, আধাই নাচায়। আপোনালোকৰ ছাপোৰ্ট আৰু সহযোগিতা পালে ভিডিঅ' বনাবলৈ আমাৰো ভাল লাগে। তো গাইজ প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ন, তেতিয়া আমাৰো ভিডিঅ' বনাব ভাল লাগে। বাৰু যি হ'ল এতিয়াৰ পৰা গাইজ আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, কাৰণ মই জানো মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে সেইকণ ছাবস্ক্ৰাইবাৰ ইমান হেৰি বেয়া নহয় আৰু ইমান যে ডিছলাইক মাৰিব। যি হ'ল আৰু আপোনালোক প্লিজ লাইক কৰিব। মই আমি পূজা চাব গৈ আছোঁ, গৈ আছোঁ লগত আছে বাখৰ যাদৱ আছে ছাৰ ৰাণা কেমেৰাত ল'বলৈ আছে চাওক ৰাণা। গাইজ পূজাত আহি মেইন পেপা একদম পেপা বজাই বজাই গৈ আছোঁ গোটেইকেইটা। আৰু সন্ধিয়া হ'বই হ'ল, তো একেবাৰে ভালকৈ দেখাম আৰু ৰাতি সন্ধিয়া হ'ব হ'ল। পূজাত একদম মেইন পেপা গাইজ, তো পেপা বজাই বজাই গৈ আছোঁ চাওক। তো গাইজ আহি আছোঁ, এটা মণ্ডপ পাইছোঁ একদম ফাৰ্ষ্ট মানে পূজা পাম চাওক ডাঙৰ। ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে। এলো 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 মা দুর্গা মা, আরে এলো 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 মা দুর্গা মা। বাজা উলু দে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। পুজো পুজো বন্ধ নিয়ে নতুন গানের
গাইজ আমি পূজা চাই ঘূৰি আছোঁ আৰু পূজা একদম মজা বিহপুৰীয়া পূজা ভাল লাগিছে বহুত চাই আৰু গাইজ এটা কথা জানে পূজাৰ মেইন আকৰ্ষণ হৈছে আপোনাৰ ঢাক বজোৱা আৰু এইটো ঢাক মেইন এটা দুৰ্গা পূজাৰ মেইন আৰু হকচোন চাওঁ ঢাক বজোৱা অলপ Spend a day looking blank out the window. All looks great in my tank. I'm stuck in limbo. Nothing works in my head. I'm moving so slow. Shadows lurk all around. In my sorrow, can't focus. I'm distracted, and I don't know what to do. Each time I try to get past it. গাইজ বস্তু এটা লক্ষ্য কৰিলে নাই এটা চিষ্টেম বহুত ভাল লাগিছে এটা মানে আপোনাৰ এইবাৰ চব পূজা মণ্ডপতে এনেকৈ মাস্ক আৰু চেনিটাইজাৰ কৰা হৈছে আৰু আপোনাৰ CCTV ব্যৱস্থা কৰা হৈছে আৰু এই বস্তুটোৱে বহুত মানে সজাগতা সৃষ্টি কৰিছে আৰু সেইটো কাৰণে ভাল লাগিছে পূজা চাই আৰু এইটো মণ্ডপত বুলি নহয় প্ৰায় মণ্ডপতে আপোনাৰ মাস্ক চেনিটাইজাৰ এনেকৈ বিতৰণ কৰিছে আৰু CCTV কেমেৰা লগোৱা আছে গাইজ এইটো চাওক আৰু এটা আকৰ্ষণীয় জেগা ইয়াত গাইজ মহিলা মানুহে আপোনাৰ ঢাক বজাইছে এইটো আপোনাৰ কলিকতাৰ পৰা আনিছে বুলি শুনিছোঁ মহিলাই ঢাক বজাইছে কি সুন্দৰ ঢাক বজাইছে গাইজ আহকচোন অকণমান চাওঁ গাইজ এইটো ইমান সহজ কথা নহয় আকৌ ৩-৪ ঘণ্টা একেলগে ঢাকটো কাণত লৈ বজাই থকাটো ইমান সহজ কথা নহয় গাইজ আৰু পুৰুষে বজালে অন্ততঃ কিবা এটা বেলেগ কিন্তু মহিলাই এনেকৈ বজাই থকাটো গাইজ কি ক'ম মানে নেক্সট লেভেল গাইজ ইমানটো কৈছোঁ নেক্সট লেভেল এবাৰ ভাবক না গাইজ কেনেকৈ ইমান সুন্দৰকৈ বজাই আছে চাওক এনেকৈ গাইজ পূজা ঘূৰিলোঁ আৰু অলপ চালোঁ আৰু আপোনালোককো দেখাবলৈ যত্ন কৰিলোঁ বিহপুৰীয়াৰ পূজানো কি ঘূৰিম গাইজ এই COVID-19 বৰ্তমান যি কৰোণা মহামাৰীৰ সময়ত তেনেকৈ পূজাত ঘূৰিবলৈ ভয় হৈছে কিন্তু এই বছৰেকৰ মূৰত পূজাটো এবাৰেই আহে গতিকে অলপ চালোঁ আৰু কি দেখাব পাৰিলোঁ আপোনালোকক নাজানো গাইজ আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ গাইজ লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ শ্বেয়াৰ মাৰি দিব আৰু গাইজ প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকৰ সহায় সহযোগিতা পালে মই ভিডিঅ' বনাবলৈ ভাল পাই যাম গতিকে আজিলৈ ভিডিঅ'টো ইমানটোৱে আছিলে ধন্যবাদ বাই বাই